এভৰিৱান সকলোকে ঈদৰ শুভেচ্ছা জনালো আজি মই ওলাই মেলি গলো ঈদ খাবলৈ বুলি জোহেদাৰ ঘৰলৈ গৈছিলো আৰু নিশা বৈ দেখিছেনে ইমান গাল আইটেম বনাইছে গোটেইখিনি খাবলৈ খুবেই ধুনীয়া হৈছিল স্পেশালি ডিজাৰ্টটো কি কম সেৱৈ বনাইছিলে এনেকা সেৱৈ মই আজিলৈকে লাইফত খাই পোৱা নাই বহুত বেছি টেষ্টি হৈছিলে আমি সকলোৱে খাই খুবেই ভাল পালো কাপোৰত অলপ পৰি গৈছিলে আৰু ইয়াত দেখিছেনে আৰু বেছি লেতেৰা কৰি দিলে গান্ধী পাৰ্কৰ বাহিৰত আজি কিমান যে ভিৰ ঈদ বুলি তাত খাই বৈ আমি গলো এটিম ফিল্ডত বিহু কৰ্মশালা হৈ আছিলে আৰু আজি লাষ্টৰ দিন অলপ উপভোগ কৰিলো আৰু তাৰপাছত গলো চাচা এজনৰ ঘৰলৈ প্ৰেছ ক্লাবৰ বাহিৰত চাচাৰ দোকান আছে মাক আৰু মোক ইনভাইট কৰিছিলে তাত গৈ খুবেই ভাল লাগিলে মানুহৰ আন্তৰিকতাটো চবতকে ইম্পৰ্টেণ্ট হয় মানুহৰ বিহেভিয়াৰটো আমাক মাতিছে আৰু ইমান ধুনীয়াকৈ বনাই মেলি খুৱাইছে লগতে পেকিং কৰিও দি পঠাইছে আজিলৈ ইমানে পুনৰ লগ পাম আন এটা ভিডিঅ'